এসময়ত ভবানীপুৰ নামে এখন গাঁও আছিল। সেই গাঁওখনত এজন বুঢ়া মানুহে অকলে বাস কৰি আছিল। বুঢ়াগৰাকীৰ এটা ল'ৰা আছিল। যদিও সেই গাঁওখনত অকলেই কলেৰা মহামাৰীয়ে ৰূপ ধাৰণ কৰাত গাঁৱৰ বহু মানুহৰ লগতে বুঢ়াৰ ল'ৰাটো মৰি থাকিল। সেই তেতিয়াৰ পৰা বুঢ়া অকলে থাকে। পুতেকৰ দুখতে খাবলৈ শুবলৈ এৰিলে, একো কাম বনো নকৰা হ'ল। মাথো আমন জীৱন কৰি বহি দূৰ আকাশলৈ চাই থাকে। ফলত বুঢ়াৰ স্বাস্থ্য বেয়া হৈ ৰুগীয়া হ'ল। বুঢ়াৰ ঘৰৰ বাৰীখন বৰ ডাঙৰ। আম, কঁঠাল, লেটেকু, জামু, পনিয়ল আদি বিভিন্ন ফলৰ গছেৰে ভৰা। বুঢ়াৰ ল'ৰাটো থাকোঁতে সেই ফলবোৰ বজাৰত বেচি মাকৰ সৈতে সুখেৰে দিন কটাইছিল। পুতেক নোহোৱা দিন ধৰি গছৰ ফলবোৰ পকি সৰি পচি যাবলৈ ধৰিলে। বুঢ়াৰ হ'লে তাৰ প্ৰতি অকণো ভ্ৰূক্ষেপ নাই। কঁঠাল গছজোপাৰ এটা ফেঙনিত এজনী জখিনীয়ে বহুদিন ধৰি বাস কৰি আছিল। তাই বুঢ়াক বৰ ভাল পাইছিল, কাৰণ বুঢ়া বৰ দয়ালু, সৎ আৰু সৰল মনৰ আৰু লগতে পৰোপকাৰীও আছিল। হিংসা অন্যায় এইবোৰতো বাদেই এষাৰ কটু কথাও বা কাৰো অন্তৰত দুখ নলগা কথা কৈছিল। অকস্মাৎ বুঢ়াৰ ল'ৰাটো ঢুকাই থকাত জখিনীৰ বৰ দুখ লাগিল। বিশেষকৈ বুঢ়াৰ অৱস্থাটো দেখি তাই সহ্য কৰিব নোৱাৰি এজন সৰু ছোৱালীৰ ৰূপ লৈ কি কৰিলে চোৱাচোন তুমি। কঁঠাল গছৰ ফেৰেঙনিৰ পৰা জখিনীয়ে ছোৱালীৰ ৰূপ ধৰি আহি বুঢ়াৰ চোতালত পৰিলেই। বুঢ়াৰ ওচৰলৈ আহি বুঢ়াৰ চোতালখন কি কৰিলে জানা? চোতালখন সাৰি মচি পৰিষ্কাৰ কৰি বুঢ়াক গা পা ধুৱাই তেল টেঙা সানি কেইটামান ভাত খোৱালে, লগতে কাঁহী বাতিখিনি ধুই পখালি তাই আকৌ কঁঠাল গছৰ ফেৰেঙনিলৈ গুচি গ'ল। এইদৰে এটা বছৰ পাৰ হৈ গ'ল। লাহে লাহে বুঢ়াৰ মনৰ পৰা পুতেকৰ দুখ পাতলিবলৈ ধৰিলে। জখিনীজনীৰ প্ৰতিপালনত বুঢ়াৰ চেহেৰা পাতিও ভাল হ'ল। এদিন বুঢ়াই জখিনীজনীক সুধিলে, মই মানুহ নহয়, তইনো বুজিছা? মই জখিনীহে। গোটেই কথাখিনি তোমাক আজিহে মই বুজাই দিলোঁ। তোৰ যত্নত মই দুখেই পাহৰি পেলালোঁ। মোৰ ৰুগীয়া স্বাস্থ্যও ভাললৈ আহিল। কচোন ক, তই ক'ৰ পৰা ওলালিহি? এতিয়া মই যাবলৈ ওলালোঁ। তই নাযাবি। তাৰ নাম বুঢ়াই কুঁৱৰী ৰাখিলে। বুঢ়াই কুঁৱৰীক নিজৰ জীয়েকৰ দৰে মৰম কৰিবলৈ ধৰিলে আৰু নিজৰ লগতে ৰাতি শুৱাই ল'লে। কুঁৱৰীয়েও কি কৰিলে, আগৰ কঁঠাল গছৰ ফেৰেঙনিত থকা কথাটো পাহৰিয়ে গ'ল। বুঢ়াৰ লগত থাকি আগৰ সকলো কথাই পাহৰি গুচি গ'ল। তাৰপিছত বুঢ়াই কুঁৱলীৰ লগত বজাৰলৈ গৈ ফল মূল বেচিবলৈ যোৱা হ'ল। বুঢ়াই ভাত বনালে, তাইও লগতে সহায় কৰি দিয়ে। বুঢ়াৰ সকলো কামতে তাই সহায় কৰি ধুনীয়াকৈ দুয়োটাই মিলি ঘৰ চলাবলৈ ল'লে। এইদৰে সিহঁতে মহা সুখেৰে বুঢ়া আৰু কুঁৱৰীয়ে দিন কটাবলৈ ধৰিলে। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব।